হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? মই প্ৰিন্সি শইকীয়া বৰুৱাৰ এটা নতুন ব্লগৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে, সুস্থ আছে। বাকী ময়ো বাৰু ভালেই আছোঁ। আৰু ভাবিলোঁ এতিয়া এটা ব্লগ ষ্টাৰ্ট কৰোঁ। এতিয়া দুপৰীয়া হৈছে আৰু দিনটো কি কৰোঁ এতিয়া আপোনালোকে চাই থাকিব দেই। হাঁহি দেখিছেনে? হাঁহি কাজি দাদাজনে গাটো ধুৱাই আনিছোঁ, ধুৱাই পেলাই এতিয়া দীঘল হাতৰ চোলা এটা পিন্ধাইছোঁ যেন আজি। এতিয়া কোৱাচোন, তুমি আজি কি কৰিবা কোৱাচোন, মই শুনি যাওঁ ভাল পাওঁ। মই স্কুল গ'লে যাম, ৰাতিপুৱা নাযাওঁ। ক'লৈ নাযোৱা? মই ৰাতিপুৱা ডান্স স্কুল গৈছিলোঁ। ৰাতিপুৱা তুমি গানৰ স্কুল গৈছিলা? তাৰপৰা আৰু দিনটো কি কৰিবা কোৱাচোন? মই গলি আহি যালো। সেইটো বুজি পালোঁ, ঘৰলৈ আহি গ'লা। তাৰপিছত ঘৰত আহি কি কৰিলাহি? মোৰ ঘৰতে মই কিতাপ পঢ়ি যাম। কিতাপ পঢ়ি যাবা? তাৰপিছত আৰু কি কৰিবা দিনটো? কোৱা আকৌ কি কৰিবা দিনটো? দিনটো মই খাবলৈ যাম। দেখিছে হাঁহি অন্ত নাইকিয়া কথা কিমান শুনিব তাই ভাগৰ। কিন্তু এটা কথা সঁচা বাৰু, এনেকুৱা ল'ৰা ছোৱালী এটা ঘৰত থাকিলে ঘৰখনৰ মানে মানুহবিলাকে কিবা এটা বৰিং ফিল নকৰে বা অকলশৰীয়া অনুভৱ কৰিবলৈ নাপায়। আৰু এতিয়া দেখিছেনে, এয়া নাচিও আছে তাই। মানে কিবা নহয় কিবা এটা মুঠতে কৰি থাকে আৰু এনেই নাথাকে। কি কৰিব, এইফালে যিকোনো সময়তে আহি মানে কিতাপখন মেলেহি। সেয়া এতিয়া তাই গম নোপোৱাকৈ মই ভিডিঅ'টো কৰি আছিলোঁ, কিন্তু তাই লাহে লাহে তাই মানে পিছত তাই গম পালে যে মই ভিডিঅ' কৰি আছোঁ বুলি। সেয়া তাই পঢ়িছে এতিয়া। মোৰ ড্ৰেছটো দেখি নাভাবিব দেই যে মোৰ ঠাণ্ডা নাইকিয়া বুলিব। ঠাণ্ডা নালাগে নেকি চুৱেটাৰ নিপিন্ধে ইমান ঠাণ্ডা দিনত? কিন্তু কি হৈছে মানে মই চুৱেটাৰে পিন্ধি থাকোঁ ৰাতি হ'লে, ঠাণ্ডা পৰে যে। কি হয় মানে কিবা এটা গৰম উঠিছে মানে আজি, সেইকাৰণে মই এতিয়া ভাবিছোঁ চুৱেটাৰটো মানে নিপিন্ধাকৈ মই এনেকৈয়ে পিন্ধি আছোঁ। মানে গৰম গৰম লাগিছে জেগাটো। কিন্তু আজি মই ভাবিছোঁ কি পালেং শাক আৰু মাছৰ এটা পিটিকা বনাম। এতিয়া দেখাই আছোঁ ৰ'ব আপোনালোকক। ইয়াত আছে, ইয়াত দুকণ মাছ দেখিছেনে? দুকণ মাছ আৰু এয়া হৈছে পালেং শাক। এয়া হৈছে পালেং শাক, এইটো ধৰিব পাৰিছে। এয়া হৈছে ধনিয়া আৰু দুটা গোটা জলকীয়া। ৱাও! আৰু এটা পিঁয়াজ। এইটো মানে গুচাবলৈ আছে, লেতেৰা হৈ আছে এইটো। এইটো লৈ পেলাই মই এতিয়া মোৰ পিটিকাখন বনাওঁ, আপোনালোকে চাই থাকিব দেই। চাওক, প্ৰথমতে ইয়াৰ মাছ দুকণত মই নিমখ হালধি সানি ল'লোঁ আৰু এতিয়া মই পেনখনত ইয়াৰ মাছখন ফ্ৰাই কৰিম, চাই থাকিব। এতিয়া মই মানে কেনেকৈ বনাওঁ, কেনেকৈ মানে চবেই জানেই বাৰু পিটিকাখন বনাব, কিন্তু মই মোৰ ষ্টাইলত কেনেকৈনো বনাওঁ আপোনালোকে চাই থাকিব। প্ৰথমতে মই মাছকণ তেলকণ দিলোঁ আৰু এতিয়া পাছৰ মানে এতিয়া ধনিয়া আৰু পালেং এইকেইটা মই ভালকৈ কুটি লওঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ মাছকণ ফ্ৰাই হয় মানে। এয়া চাওক, মাছ দুকণ হৈ গ'ল, ধৰিব পাৰিছেনে? একদম টান টানকৈ কৰিছোঁ ফ্ৰাইটো, এইটো কক ফ্ৰাই কৰিছোঁ একেবাৰে। তেতিয়া মানে কি হয়, মাছটো পিটিকাটো বনাবলৈ ভাল হৈ আছে, ধৰিব পাৰিছেনে? আঙুলি চাওক, এতিয়া ইয়াৰ মই মানে ভিতৰৰ কাঁইটখিনি গুচাই লওঁ, তাৰপিছত আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক কি কৰোঁ। লাহে লাহে মোৰ মাছৰ পিটিকাখন ৰেডি হৈ গ'লগৈ। এয়া মই কাঁইটখিনি গুচাই মাছখিনি তেনেকৈ ৰাখিলোঁ। তাৰপিছতে মই পিঁয়াজখিনি এড কৰিলোঁ, তাৰপিছতে পালেংখিনি সৰু সৰুকৈ কাটি থোৱা, তাৰপিছতে কৰিলোঁ ধনিয়াখিনি এড কৰিলোঁ, তাৰ লগতে দিছোঁ জলকীয়াটো আৰু মই নিমখ যিহেতুকে মই ফ্ৰাই কৰোঁতে দিছিলোঁ, কিন্তু নিমখটো অকণ কম পালোঁ, সেইবাবে মই সোৱাদ অনুসৰি অকণমান নিমখো দি দিলোঁ তাতে। আৰু আপোনালোকে এনেকৈ খাইছেনে জনাবচোন কমেণ্টত দেই। আৰু আপোনালোকৰ কমেণ্টবিলাকে আমাক আচলতে বহুত সাহস দিয়ে, সেয়েহে। আৰু ইয়াৰ লগতে চাওক, অকণমান নেমুকণ চেপি দিছোঁ, তেতিয়া টেষ্টটো আৰু ধুনীয়া হয়, আৰু জ্বলাটো বেছি হ'লে যে খাবলৈ বহুত বেছি ধুনীয়া হয়। ৰ'ব আঁতৰি নাযাব,
আপোনালোকৰ আগতে মই মোৰ থালিখনো ৰেডি কৰি লওঁ। এয়া হৈছে মগু দালি, এয়া হৈছে মাছৰ পিটিকা, এয়া হৈছে বিলাহী আৰু জলকীয়াৰ একেবাৰে এখন চিম্পুল পিটিকা এইটো। আৰু ইয়াতে দিছোঁ 2 পিচ কাজি নেমু। এয়া চাওক, ভাল লাগিছেনে মোৰ থালিখন? আপোনালোকে এনেকৈ বনাই পেলাই খাবচোন। আৰু আজি পিটিকাখন কেনেকুৱা পালে সেইটোও মোক কমেণ্টত জনাব, আৰু আপোনালোকেও এনেকৈ বনাই খাব। আৰু মোৰ চেনেলটো আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব প্লিজ। আৰু আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আজিলৈ বাই।